সকলোলৈকে নমস্কাৰ জনাই মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি ৰাতিপুৱা ছোৱালী টিফিনত দিবৰ কাৰণে কাবেলি বুটৰ তৰকাৰী বনাইছিলোঁ। সহজ পদ্ধতিৰে তাকে দেখুৱাবলৈ আপোনালোকক যত্ন কৰিছোঁ। কাবেলি বুট সিজিবৰ বাবে 5-6টামান চিটি মৰাই দিব। কেৰাহী গৰম হোৱাৰ পিছত তেল দিলোঁ। তেল গৰম হোৱাৰ পিছত আপোনাৰ তেজপাতৰ পিছত জলকীয়া কেইটামানো দি দিলোঁ। জলকীয়া তেলত দিওঁতে ফুটি গ'ল, সাৱধানে কৰিব। পিঁয়াজ, নহৰু আদা পেষ্ট অকণমান লৰাই ল'লোঁ। আপোনালোকেতো দেখিছিলেই কুকাৰত মই হালধি দিয়া নাছিলোঁ। এতিয়া মই হালধি দিছোঁ। হালধি দিয়াৰ পিছত অলপ ৰঙচুৱাকৈ ভাজিলোঁ। ভাজি পেলাই এতিয়া আপোনাৰ মছলা দিছোঁ। মছলা আপোনালোকে যিকোনো দিব পাৰে, ঘৰতে নিজে বনাই থোৱা মছলাও দিব পাৰে। মই পিছে দোকানৰ মছলাহে দিছোঁ। কাশ্মীৰ মিৰ্চ দিছোঁ, ধনিয়া দিছোঁ, জিৰা আৰু মিট মছলা দিছোঁ। কাশ্মীৰ মিৰ্চটো অকণমান কালাৰটো উঠিবৰ কাৰণেহে দিছোঁ। আৰু লগতে শুকান জলকীয়া দিছোঁ। আপোনালোকে দেখিছে মোৰ ঘৰত সৰু ছোৱালী আছে, সেইকাৰণে বেছি জ্বলা খাব নোৱাৰে, সেইকাৰণে জ্বলা বেছিকৈ নাই দিয়া। এতিয়া আপোনালোকে ৰঙচুৱা হোৱালৈকে অলপ লৰাই থাকক। এতিয়া ইয়াত মই এড কৰিছোঁ সৰুকৈ কাটি লোৱা পকা বিলাহী। 2টা দিয়ে, 1টা দিয়ে কথা নাই, কিন্তু দিলে কাবেলি বুটৰ কালাৰটো ধুনীয়া উঠে। আপোনালোকে যিমান পাৰে লৰাই থাকিব। এতিয়া মোৰ পূৰা আপোনাৰ ৰঙচুৱা হৈ গ'ল। এতিয়া মই আগত সিজাই থোৱা কাবেলি বুটৰ আপোনালোকক এনেকৈ ঢালি দেখাই দিছোঁ। আপোনালোকে ইয়াত বিলাহী এড নকৰিলেও একো কথা নাই। কিছুমানে বিলাহী বেয়াও পায়। আৰু উতল অহা 10 মিনিটমানৰ পিছত আপোনালোকে বন্ধ কৰি দিলেও হৈ যাব। মোৰ প্ৰায় ৰেডিয়ে হৈ গ'ল। এতিয়া খাবলৈ কেনেকুৱা হৈছে খালি গম পোৱা নাই। এয়া কাবেলি বুটৰ তৰকাৰী উতল আহিছে, আৰু 5 মিনিটমান উতল অহাৰ পিছতে আপোনালোকে বন্ধ কৰি দিব পাৰিব। ৰংটো কেনেকুৱা হৈছে জনাব কমেণ্টত মোক।